हेलो गाइस नमस्कार वेलकम बैक टू नॉर्थ ईस्ट लोकेशन यूट्यूब चैनल। आज आम गई चिलापथार और चिलापथारले मोर लगत आछे निरंजने पूरा एकदम धुनियाके ओलाइছে मैं जंगली मंगली ओलाई आइছোঁ और दुटा जाम भिडिओ एकदम धामाका हो आछे सदाय सदाय एनेকুৱা धामाका भिडिओ चाबले चेनेलটো सबस्क्राइब কৰিব लाइक কৰিব কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব কমেন্ট কৰি দিব আৰু আমি আহি আছো দেখা পাই যাব বাটে বাটে দেখুৱাই যাম আৰু মাইকটো বেয়া হৈছে নে কি নাজানো মাইকটো সাপোৰ্ট কৰা নাই মই লগাব পৰা নাই মাইকটো এভাগে গৈ আছো আৰু दुकान আছে दुकान आमार मालिकनिये चाब आमी दुटा आহি आছো धामाका हब आज भिडिओ धामाका चिलापथार गৈ আছো चिलापथार एकदम धामाका हब और कत जाम आमी देखुৱাম और भिडिओ देखुৱাই যাম আপোনালোকে মানে प्राय गम पाই থাকে আমি चिलापथार गৈ থাকো বুলি কি কাৰণে যাওঁ কি কাৰণে আমি সদায় प्राय সপ্তাহত 3 বাৰ 4 বাৰকে चिलापथार গৈ থাকো এটা আপোনালোকে নাজানে আজি এইটো সিক্ৰেটটো আমি একদম এক্সপ'জ কৰি দিম মানে সবকে জনাই দিম কি কাৰণে আমি चिलापथार যাওঁ আৰু আহি এতিয়া গোৰাগাঁও বজাৰ ওলাইছো দোকানৰ পৰা আমি বৰ্তমান আহি পাইছো অইল তিনিআলি মোৰ বেকগ্ৰাউণ্ডত দেখিছে এখন পলিটেকনিক কলেজ এখনে হৈছে চিমেণ্ট চাপৰি পলিটেকনিক কলেজখন আৰু আমি আহি আছো অইল তিনিআলি বৰ্তমান পাইছোহি আৰু গৈ আছো চিলাপথাৰলৈ আৰু এফালে যায় চিমেণ্ট চাপৰি সোণাই পাচিঘাট যাব পাৰে আৰু ইফালে চিলাপথাৰ এপিনে আৰু ক'ত গুৱাহাটী চুৱাহাটীলৈকে যাব পাৰে আৰু ৰাস্তা মেইন ৰাস্তা হয় আৰু এইখন পলিটেকনিকৰ মেইন গেট আছে এইখন দেখা পাইছে মোৰ বেকগ্ৰাউণ্ডত আৰু এইখন দেখুৱাই দিছোঁ পলিটেকনিক কলেজ ভিডিঅ'টো শেষলৈকে চাব অকণমানো স্কিপ নকৰিব আৰু স্কিপ নকৰিলে আপোনালোকে গম পাব যে আমি কি কাৰণে চিলাপথাৰ আৰু এই চিক্ৰেটটো মানে আপোনালোকে ভিডিঅ'টো অকণমানো স্কিপ নকৰিব অকণমান যদি স্কিপ কৰিলে তেনেহ'লে আমাৰ এই চিক্ৰেটটো আপোনালোকে গম নাপাব আমি ভিডিঅ'টো ঠাইত আৰম্ভ কৰি দিম কি কাৰণে আমি চিলাপথাৰ ইমানকৈ গৈ থাকোঁ আৰু টাইমবিলাক 95ত গৈ আছে আৰু ভিডিঅ'টো শেষলৈকে চাব স্কিপ কিন্তু নকৰিব অকণমান আৰু ইয়াৰ পৰা যাম আমি নিৰঞ্জনহঁতৰ চচুবাৰীলৈ যাম চচুবাৰী ভিডিঅ'টো নেদেখুৱাব তাৰ পৰা আমি ভাত চাত খাম আৰু ভাত পানী বনাই ৰাখিছে আমাৰ মানে ধুনীয়াকৈ মাছে বনাই ৰাখিছে আৰু তাত ভাত পানী খাম ভাত পানী খোৱাৰ পিছত আমি ডাইৰেক্ট ঘৰলৈ যাম ভিডিঅ'টো শেষলৈকে চাব আৰু আমি চিলাপথাৰ জোনাই দেখিছোঁ নহয় ধুনীয়াকৈ দেখুৱাই দিছোঁ চিলাপথাৰ টাউনখন এইখনে আছে আৰু এইফালে যায় মেডিকেল কলেজ যায় এইটো মেডিকেল যোৱা ৰাস্তা চিলাপথাৰ
গ'লোঁ মই যি কাম আছিলে কামৰ জেগাত পাই গ'লোঁ চিলাপথাৰত আৰু দেখা পাইছোঁ চিলাপথাৰত মই অহাৰ মেইন কাৰণটো হ'ল ইয়াত মোৰ এখন দোকান আছে মোৰ চিমেণ্ট চাপৰিত চমগঙৰ ওচৰত আৰু মই ইয়াৰ পৰা মোৰ কিছু দোকানৰ যিখিনি সামগ্ৰী ইয়াৰ পৰা নিবলৈ আহোঁ বস্তু আৰু আজি আহিছোঁ মোবাইলৰ LCD ডিছপ্লে নিবলৈ আৰু মোৰ পিছফালে আছে দোকানখন মই দোকানখন নেদেখুৱাওঁ কিন্তু মই বস্তুখিনি লৈ যাম লৈ পেলাই দেখুৱাই আছোঁ আৰু নিৰঞ্জনৰ ঘৰত যাম তাত নিৰঞ্জনৰ চচুবাৰীত যাম একচুৱেলি চচুবাৰীত গৈ খানা পিনা খাম ভাত চাত খাম খাই পেলাই ডাইৰেক্ট ঘৰত যাম আৰু ভিডিঅ'টো শেষলৈকে চাব আৰু মোৰ চিক্ৰেটটো গম পালেই দোকানৰ কাৰণে মই বস্তু নিব আহিছোঁ আজি নিব আহিছোঁ মোবাইলৰ ডিছপ্লে আৰু ভিডিঅ'টো একদম ধামাকা হৈ আছে আপোনালোকে চাই থাকক শেষলৈকে চাব অকণো স্কিপ নকৰিব আৰু এনেকৈ আমাক মৰম যাচি যাব আগলৈ যাতে এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকলৈ আগবাঢ়ি থাকিব পাৰোঁ দোকানৰ সকলো কাম কাজ কৰি পেলাই আমি এতিয়া ওলাই আহিছোঁ নিৰঞ্জন চচুবাৰীলৈ তাৰ পৰা যাম ভাত চাত খাম আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব সকলোকে ধন্যবাদ জনাইছোঁ আৰু আমি কি কাম বুলি কয় এখন কোলামুৱালৈ গৈ আছোঁ কোলামুৱাত নিৰঞ্জনৰ চচুবাৰী আছে তাৰ পৰা আমি তাত ভাত চাত খাই পেলাই ঘৰলৈ যামগৈ আৰু তাৰপিছত ভিডিঅ'টো ইমানতে সামৰিছোঁ আজি আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে আমাক কমেণ্টত জনাব আৰু আমাৰ সকলো কাম কাজ খতম কৰিলোঁ চিলাপথাৰত যি যি আছিলে অকণমান টাইম লাগিলে 1 ঘণ্টা 1.5 ঘণ্টামান লাগি গ'ল বস্তু লওঁতেনে সৰু সুৰা বস্তু আছে দেখা পাইছোঁ বেগত আৰু ইয়াৰ পৰা আমি গৈ আছোঁ আৰু ভাত চাত খাই পেলাই ঘৰলৈ যামগৈ আৰু তেওঁলোকে ভিডিঅ'টো সকলোকে চাব পুনৰবাৰ ধন্যবাদ জনাইছোঁ আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কাষত থকা বেল আইকনটো প্ৰেছ কৰিব এনেকুৱা ধৰণৰ ডাঙৰ ভিডিঅ' পাই থাকিবলৈ আৰু নেক্সটত আহি আছে ভাল ভিডিঅ' আপোনালোকে দিবলৈ চেষ্টা কৰি আছোঁ আমি